আজিৰ প্ৰথম প্ৰশ্নটো হৈছে which national park of Assam known as Mini Kaziranga অৰ্থাৎ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা নামেৰে জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ওৰাং নেশ্যনেল পাৰ্ক আৰু এই ওৰাং নেশ্যনেল পাৰ্কখন হৈছে অসমৰ আটাইতকৈ সৰু নেশ্যনেল পাৰ্ক নেক্সট কোৱেশ্চন in which day বীৰ বাল দিৱস celebrated in India অৰ্থাৎ ভাৰতবৰ্ষত কোন দিনাখন বীৰ বাল দিৱস পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 26 ডিসেম্বৰ মনত ৰাখিব এই বীৰ বাল দিৱস পালন কৰা হয় 10 নম্বৰ শিখ গুৰু গোবিন্দ সিঙৰ দুজন পুত্ৰৰ মৃত্যুৰ খুঁৱৰী তেওঁৰ পুত্ৰ দুজন আছিল জৱাহৰ সিং আৰু ফাতেহ সিং নেক্সট কোৱেশ্চন where is the headquarter of Asian Infrastructure Investment Bank অৰ্থাৎ এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ চাইনাৰ বেইজিঙত নেক্সট কোৱেশ্চন জালিকাটু ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন which Indian state অৰ্থাৎ জালিকাটু ফেষ্টিভেল ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি তামিলনাডু নেক্সট কোৱেশ্চন ইন which state international camel festival is celebrated অৰ্থাৎ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় কেমেল ফেষ্টিভেল পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰাজস্থানত যদি সুধে যে কোনখন ৰাজস্থানৰ কোনখন জিলা তেতিয়া হলে হ'ব বিকানেৰ নেক্সট কোৱেশ্চন ফিফা ওয়াৰ্ল্ড কাপ 2023 was hosted by which country অৰ্থাৎ 2023 বৰ্ষত ফিফা ওয়াৰ্ল্ড কাপ কোনখন দেশত অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ সৌদি আৰবিয়া Next question which of the following city of India is become India's first AI city অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথমখন আৰ্টিফিশিয়াল ইন্টেলিজেন্স সিটি কোনখন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ লখনৌ Next question recently which state made world record in playing tabla together in tabla darbar অৰ্থাৎ অলপতে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ দ্বাৰা বহুকেইজন একেলগে তাবলা বজায় তাবলাৰ কাৰণে ওয়াৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মধ্যপ্ৰদেশ অৰ্থাৎ গোৱালিয়ৰ চহৰত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন ৰিসেন্টলি হু ইজ অনাৰ্ড এজ প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড অৰ্থাৎ 2023 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা কাক প্ৰদান কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ৰহিন্দ্ৰনাথ ব্ৰহ্ম তেওঁ এজন ফল্ক আৰ্টিষ্ট হয় আৰু এটি ইম্পৰ্টেন্ট হয় হুদিব পাৰে কেতিয়াবা এই প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড কাৰ দ্বাৰা প্ৰদান কৰা হয় তেতিয়া হলে হ'ব আসুৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয় নেক্সট কোৱেশ্চন where is the museum of লাচিত বৰফুকন located অৰ্থাৎ লাচিত বৰফুকনৰ মৈদামটো কোনখন জিলাত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ যোৰহাটত অৰ্থাৎ যোৰহাটৰ হলঙাপাৰাত লাচিত বৰফুকনৰ মৈদামটো অৱস্থিত আৰু এই মৈদামটো নিৰ্মাণ কৰিছিল উদয়াদিত্য সিংহই Next question who was the artist of হস্তি বিদ্যানৱ অৰ্থাৎ হস্তি বিদ্যানৱৰ নামৰ গ্ৰন্থখনৰ চিত্ৰসমূহ অংকন কাৰ দ্বাৰা কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি দিলবৰ আৰু দোসাই নেক্সট কোৱেশ্চন who was the author of হস্তি বিদ্যানৱ অৰ্থাৎ হস্তি বিদ্যানৱৰ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ হুকুমাৰ বয়কাইট আৰু এই গ্ৰন্থখন ৰচনা হৈছিল শিৱসিংহৰ দিনত Next question in which place দ পৰ্বতীয়া temple is located অৰ্থাৎ কোনখন ঠাইত দ পৰ্বতীয়া মন্দিৰটো অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ তেজপুৰ Next question for which book Rita Chaudhary received সাহিত্য একাডেমী এৱাৰ্ড in 2008 অৰ্থাৎ ৰীতা চৌধুৰীয়ে কোনখন গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 2008 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ দেউলাংখুই Next question what is the total number of seat in Rajya Sabha for Assam অৰ্থাৎ ৰাজ্য সভাত অসমৰ কাৰণে কিমানখন আসন আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 7খন আসন